এই কালসৰ্পযোগৰ প্ৰতিকাৰ ব্যৱস্থা বা কালসৰ্পযোগৰ প্ৰতিকাৰ নিৰাময়ৰ ব্যৱস্থা নাগ পঞ্চমীৰ লগত জড়িত হৈ আছে। অৰ্থাৎ আমি সকলোৱে জানিছোঁ যে অহা শাওণ মাহৰ 9 তাৰিখে ৰাতিপুৱা 8:07:16 নাগ পঞ্চমী পূজা আৰম্ভ হ'ব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ যে কালসৰ্প যুগৰ প্ৰতিকাৰসমূহ বিশেষকৈ এই নাগ পঞ্চমীৰ দিনাখন কি কি কৰিলে কালসৰ্প যুগৰ প্ৰতিকাৰ হ'ব বা কালসৰ্প যুগ থকা জাতক জাতিকাসকলে এই নাগ পঞ্চমীৰ পূজাৰ দিনাখন তেওঁলোকে কি কৰিব কি নকৰিব বা কালসৰ্প যুগৰ নিৰাময়ৰ কাৰণে এই নাগ পঞ্চমীৰ দিনাখন কৰণীয় কি কৰিব আৰু কি নকৰিব, এই ধৰণৰ সমস্ত বিষয়খিনি বিশদ বিশ্লেষণ এটালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এটি বিনম্ৰ অনুৰোধ, যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যেন